বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোত আপোনালোকক অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। অৰুণোদয় আঁচনিক লৈ তাৎক্ষণিকভাৱে মুখ্য সচিবক কি নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ মুখ্য সচিবক কি নিৰ্দেশ প্ৰদান কৰিছে, কি নিৰ্দেশ দিয়া হৈছে আৰু এই নিৰ্দেশ কিমান দিনৰ ভিতৰত কাৰ্যকৰী কৰিব লাগিব এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনাব চেষ্টা কৰিম। মুখ্য সচিব ডক্টৰ কোটাক নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ মহানগৰীৰ বিদ্যাবাসৰ আৱাসিক অন্তৰ্ভুক্ত কৰক অৰুণোদয় আঁচনিত। তাৎক্ষণিকভাৱে সমাধান কৰিব লাগিব আধাৰ, ৰেচন, আয়ুষ্মান ভাৰত কাৰ্ড, বেংক একাউণ্টৰ সমস্যা। কামৰূপ মহানগৰ জিলাৰ বিদ্যাবাসসমূহত থকা আৱাসীসকলৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড, বেংক একাউণ্টৰ সমস্যা তাৎক্ষণিকভাৱে সমাধানৰ উপৰি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্তিকৰণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ মুখ্য সচিব ডক্টৰ ৰবি কোটাক নিৰ্দেশ দিছে। তদুপৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ অন্যান্য জিলাৰো বিদ্যাবাসৰ আৱাসীসকলৰ সুবিধাৰ্থে এই ব্যৱস্থা আজি পৰ্যায়ক্ৰমে আৰম্ভ কৰাৰ অৰ্থে জিলা প্ৰশাসনসমূহক যথোপযুক্ত নিৰ্দেশনা জাৰি কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাত 12টা বিদ্যাবাসত 293 গৰাকী আৱাসী আছে, যদিও তেওঁলোকৰ 186 গৰাকীৰ আধাৰ কাৰ্ড, 267 গৰাকীৰ ৰেচন কাৰ্ড, 283 গৰাকীৰ আয়ুষ্মান ভাৰত কাৰ্ড নাই। তদুপৰি এনে আৱাসীসকলৰ 269 গৰাকীয়ে বৰ্তমানলৈকে অৰুণোদয় আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈ আছে আৰু 213 গৰাকী আৱাসীৰ বেংক একাউণ্ট নাই। কামৰূপ মহানগৰ জিলাৰ বিদ্যাবাসৰ সৈতে জড়িত এই সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাত তেওঁ তৎকালে সংশ্লিষ্ট বিভাগসমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি বিদ্যাবাসৰ আৱাসীসকলৰ এই সমস্যাৰাজি নিষ্পত্তি কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্য সচিবক নিৰ্দেশ প্ৰদান কৰে। ৰাজ্যৰ মুখ্য সচিবলৈ দিয়া নিৰ্দেশটোত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে বিদ্যাবাসত থকা যিসকল আৱাসীৰ বৰ্তমানলৈকে আধাৰ কাৰ্ড নাই তেওঁলোকক তৎকালীনভাৱে আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে জিলা আয়ুক্ত অথবা মুখ্যমন্ত্ৰীৰ বিশেষ অংশ কোটাৰ পৰা তেওঁলোকক অৰুণোদয় আঁচনিৰ অধীনত সামৰি লোৱাৰ ব্যৱস্থা কৰিব লাগিব। তেনেদৰে ৰাজ্য চৰকাৰৰ অংশৰ পৰা সংশ্লিষ্ট বিভাগে আৱাসীসকলৰ বাবে ৰেচন কাৰ্ড জাৰি কৰিব লাগিব। তদুপৰি কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তই ভাৰতীয় ষ্টেট বেংকৰ সহযোগিতাত শিবিৰ অনুষ্ঠিত কৰি আৱাসীসকলক বেংক একাউণ্ট প্ৰদান কৰাৰ উদ্যোগ লোৱাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিছে। তেওঁ লগতে আৱাসীসকলক আয়ুষ্মান ভাৰত অথবা আয়ুষ্মান অসম কাৰ্ড তাৎক্ষণিকভাৱে প্ৰদান সুনিশ্চিত কৰিবলৈ চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগক নিৰ্দেশনা প্ৰদান কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিয়ে। আনহাতে বিদ্যাবাসত থকা যিসকল যোগ্য আৱাসীয়ে এতিয়ালৈকে পেঞ্চন লাভ কৰা নাই তেওঁলোকে বৃদ্ধ পেঞ্চন লাভ কৰাটো কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তই সুনিশ্চিত কৰিব লাগিব। ৰাজ্যৰ মুখ্য সচিবলৈ দিয়া নিৰ্দেশটোত মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰিছে যে সম্প্ৰতি কামৰূপ মহানগৰ কেন্দ্ৰিক এই ঘটনাটো পোহৰলৈ আহিছে যদিও ৰাজ্যৰ অন্যান্য প্ৰান্তত থকা বিদ্যাবাসসমূহতো এনেধৰণৰ সা সুবিধাৰ পৰা বঞ্চিত আৱাসী থাকিব পাৰে। ইয়াৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ অন্যান্য জিলাসমূহৰ বিদ্যাবাসৰ আৱাসীসকলক আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড, বেংক একাউণ্টৰ সমস্যা সমাধানৰ উপৰি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্তিকৰণৰ ব্যৱস্থা পৰ্যায়ক্ৰমে আৰম্ভ কৰাৰ বাবে জিলা প্ৰশাসনসমূহক যথোপযুক্ত নিৰ্দেশনা জাৰি কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিছে। তো বন্ধুসকল দেখিব পাইছে অৰুণোদয়ৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিত ইনক্লুড কৰিবলৈ বৃদ্ধাশ্ৰমত থকা বৃদ্ধসকলক এই আঁচনিত ইনক্লুড কৰিবলৈ ইতিমধ্যে মুখ্য সচিবক নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু তৎকালীনভাৱে এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে। পৰ্যায়ক্ৰমে ৰাজ্যৰ বাকী জিলাসমূহৰ বিদ্যাবাসৰ আৱাসীসকলকো এই আঁচনিবিলাকৰ অধীনত আনিবলৈও নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু এই নিৰ্দেশ অতি সোনকালে কাৰ্যকৰী কৰাৰ বাবেও নিৰ্দেশ প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰীৰ জৰিয়তে। তো বন্ধুসকল ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি অভিমত ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।